নয়েদি গলা ভালে হলৈ মোৰে জান, ভালে হলৈ মোৰে জান, বালিতনো খেলিবলৈ পাম। তুমি এদি গলা ভালে হলৈ মোৰে জান, ভালে হলৈ মোৰে জান, জাতি নহয় জাতি পাম। ভিতংডাল ইয়াতে বহি আছে, মই চুলি পা তোকেই বিচাৰি ফুৰিছো। মোক তই কি ভুলটো কৰিবলৈ বিচাৰি ফুৰিছ? মইহে জানিছো কিমান তেজেই দেচোন, তই একোতো বুজি নাপাও নহয়। মই কেনেকে জানিম তোৰ কি হৈছে? কলেহে জানিম ক। হ'ব মোৰ দুখৰ কথা মই দিলটোতে ৰাখি থওঁ। হেই কালি ফুৰিবলৈ যাম বোলা নহৈছিলে? হেই মোৰ যাবই মন যোৱা নাই দেই, কিমান দুখত আছো মইহে জানিছো। তোৰনো কিহে দুখ হৈছে? নকবি দেই দৈত্য। চাহ আকৌ লাং গাখীৰ মালটো এৰি থৈ গ'ল। কি মই জানিছিলো আকৌ সেইটো এৰি থৈ যাব বুলি। তাৰ ওচৰতে এটা আছিলেই যে। ওচৰ মানে? জানিও নজনা ভাও যি নেথাকিবি ক। কেলে সেইদিনাখনি দুটাই যাওঁতে সেইডোখৰত বহিবলৈ দিওঁতে এটা আহা নহয় আৰু। সেইটোলে নহয়, জাকৈ চুবলৈহে গ'ল ক। কি তেনে তোকো এৰিলে সেইটোকো এৰিলে? কম যে নহব দেই। হ'ব ধিতং, তই চিন্তাই নকৰিবি অলপো। তোৰনো মামনীয় মালটো আছেইচোন। সেই মাল কি ঘৰলে যাং বৈ আজি। এনেও সিহঁতৰ পথাৰবোৰ শেষ হলেই, এতিয়া একো টেনচন নাই। মই নেযাং দেই তালে, মোৰ ভাল নালাগে। সেইটো বেয়া নহয়চোন, কিমান ধুনীয়া দেখিলে, বৰ ধুনীয়া লাগে। খালি অল কপালখনহে ওলোৱা অলপ, বৰ ধুনীয়া লাগে মোৰ যে। তই পতাবিকে সেইজনী, মোক নেলাগে দেই। তোৰ চিতা মই ল'ম নে কিটো? তেনে তই মোক বাৰে বাৰে সেইজনী কথা কৈ নাথাকিবি, মোৰ যে খং উঠে আকৌ। তোৰনো খং উঠিলে কি ভুংডালহে হ'ল? তই মুঠেই নেজান, বিহুত যিখনহে হ'ল নহয়। কিটো হ'লনো? বাৰু তই তাৰ কথা নকবি আৰু দেই, মোৰ যেনেকা চকু পানী ওলালে নহয়। কি হ'লনো কচোন, ক'লেহে জানিম ক। দৈত্য নকবি আৰু দেই, মোৰ যে সেইদিনাখনি বিচৰে লাজ লাগি গ'লগে। যি মতেহে তাক কৰি গৈছিলো, বৈ মোৰ মালটো ঘৰলে যাং, মামনীয় মালটো ঘৰলে যাং, তাত একদম ধুনীয়াকে ভাত খাম, মোক কিমান ভাল পায় বুলি তাৰ লগত ফিতাহি মাৰি গৈছিলো নহয়। গৈ বৰবাদ। কিহে বৰবাদ হ'লনো? চাহ আকৌ দৈত্য, কবাই পানী তোলা চাইড দেখালা তিনিটা আছিলেহি, সেইকেইটাৰ লগত চিনাকি হলো, চিনাকি হৈ সেইকেইটাই যাংগে বুলি ক'লে দেই আমক। তাৰপা আকৌ সেই মাল চিতাই সিহঁতৰ তিনিটাক গামোচা এখন দিলে। তাৰপা বিচকে মোকে আকৌ সিহঁতৰ আগতে ৰুমালহে দুখুই দিলে আকৌ। তই একো মিঠাই চিঠাই নিয়া নাই আছিল আকৌ। কিহনো তই একো নেজানই, মই মাকুমৰ পৰা কি লৈ গৈছো মইহে জানো ক। 10 টকীয়া কাটা বিস্কুট 3 পেকেট লৈ গৈছিলো। কাটা বিস্কুটনো আৰু বেলেগ বস্তু নেপালি? কিবা বেছিকে চকুত লগা বস্তু লৈ যাব লাগিছিলে আকৌ। সেইখানে ভাবিছিলো দে ভবাখা, মুইকে 1 কেজি মান লৈ যাম বুলি। জলহু, তোক যে এনেই চবে ধিতং জলহু বুলি নকয়, আজিৰ দিনতো ইমান অকোৱা জলহু মানুহ থাকে। মোক খং উঠিবলৈ জলহু কৈ নাথাকিবি। এনেই মাথা গৰম হৈ আহিছে, খং উঠিবলৈ চাবি, মই যাম এই নদীখনতে জপিয়াই দিমগে। ধিতং, মই তোক ধেমালিহে কৈছো লগৰ বুলি, তই ইমান অকৰা নহবি আকৌ। হ'ব খালি মোক সেনাখন কথা কৈ থাকিবি, মোৰ বিৰাট খং উঠে আকৌ চাবি। বৈ ধিতং, আজি যাংগে আৰু। আজি যোৱাখা নহব, বেলিটো কৰিবলৈ হ'ল, কালিলে ভাবিম যি হয় হ'ব। সেনেকে কবি, সেনেকে কলে মোৰ মনটো ভাল লাগে। ধিতং বৈ এতিয়া যাং বৈ, কালিলে যাম আৰু কেনিবা। বৈ বৈ দৈত্য, কথা এটা হ'ল নহয়। কি কথানো? তোকে মোকে যে কিৰণে কথা এটা কবলৈ কৈছিলে। কাক কবলৈ কৈছিলে? সকলোকে কবলৈ কৈছিলে। এই পৃথিৱীত যিমান যি আছে, বায়ু, পানী, গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি, সকলোকে কবলৈ কৈছিলে। সেইটো কি কথাহে? কম প্ৰথমে সি ৰাইজৰ ফালে নমস্কাৰ এটা দি লোৱাচোন। দে হ'ব। নমস্কাৰ বন্ধুসকল। সৰ্বপ্ৰথমে সকলোকে কিৰণ চুতীয়াৰ নতুন ইউটিউব চেনেল MKC লাইভলৈ স্বাগতম জনাইছো। লগতে সদায় সকলোৰ পৰা মৰম চেনেহ পাম বুলি আশা কৰিছো। বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু বন্ধুসকল, লগতে এটা কথা, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম চেনেহতে আমি সদায় জীয়াই থাকিম।
আপোনালোকৰ মৰমবোৰেই আমাৰ আশীৰ্বাদ। তো বন্ধুসকল আপোনালোকে সকলো কৰি দিব দেই। বন্ধুসকল আজিলৈ আহোঁ। কালিলৈ আকৌ পুনৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তো বন্ধুসকল ধন্যবাদ। আজিলৈ টাটা, বাই বাই। জয়